हेलो ভিউয়ার্স মই সাইকেল আশ্রফ আৰু আপোনালোকে চাই আছে আছামিজ চেনেল। আজি মই যি বিষয়টো লৈ আলোচনা কৰিম সেই বিষয়টো হৈছে যে ভিডিঅ'ত ৰানিং টেক্সটনো কেনেকৈ লগায়। এতিয়া কথা হৈছে যে আপোনালোকে কেনেকৈ ৰানিং টেক্সট লগাব ভিডিঅ'ত সেই বিষয়ে মই আপোনালোকক অলপ দেখাই দি আছোঁ। আপোনালোকে চাই থাকিব আমাৰ সম্পূৰ্ণ ভিডিঅ'টো। চলক ভিডিঅ'টো আৰম্ভ কৰা যাওক। আছামিজ চেনেলৰ ভিডিঅ' সকলোৰে আগত পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটোত এটা ক্লিক কৰি দিয়ক। এতিয়া আপোনালোকে দেখুৱাইছে কাইনমাষ্টাৰ যিটো এপছ আছে এই এপছটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে কাইনমাষ্টাৰ এপছটো অ'পেন কৰি দিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে প্লাছৰ নিচিনা যিটো অপশ্যন দেখি পাইছে মাজত ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যিটো সাইজ ল'ব বিচাৰে ভিডিঅ'টো সেইটো আপোনালোকে লৈ ল'ব। মই এটা লৈ লৈছোঁ 16.90 এইটো লৈ লৈছোঁ। এতিয়া আপোনালোকে মিডিয়াত ক্লিক কৰি দিব। মিডিয়াত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে ভিডিঅ' বেকগ্ৰাউণ্ড আপোনালোকে যিটো ল'ব বিচাৰে সেইটো লৈ ল'ব। মই এটা ফটো লৈ আপোনালোকক দেখাই দিছোঁ। বেকগ্ৰাউণ্ড এটা লৈ আপোনালোকক দেখাই দিছোঁ। মই এই বেকগ্ৰাউণ্ডটো লৈছোঁ। লোৱাৰ পিছত আপোনালোকে ৰাইটত ক্লিক কৰি দিব। ইয়াত আপোনালোকে ভিডিঅ' ল'ব পাৰিব। পিছত আপোনালোকে এতিয়া লিখিব। এতিয়া আপোনালোকে দেখিব লেয়াৰ যিটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত টেক্সট আপোনালোকে 4 নম্বৰ যিটো তলৰ পৰা 2 নম্বৰ টেক্সট লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যিটো লিখা ভিডিঅ'ৰ তলত ৰানিং টেক্সট লগাব বিচাৰে সেইটো দি দিব। মই আপোনালোকক দেখাই দিছোঁ অলপ। থেংকছ ফৰ ৱাটছিং মই লিখিছোঁ ৱাটছিং। লিখাৰ পিছত আপোনালোকে যিটো আপোনালোকে লিখিব বিচাৰে সেইটো লৈ ল'ব। লোৱাৰ পিছত আপোনালোকে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে অলপ লিখাৰ চাইজটো অলপ ডাঙৰ কৰি দিব। সৰু কৰিও ল'ব পাৰিব। এতিয়া আপোনালোকে যদি লিখাৰ ষ্টাইলটো চেঞ্জ কৰিব বিচাৰে তেনেহ'লে যিটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যিটো ষ্টাইল আপোনালোকৰ ভাল লাগে সেই ষ্টাইলটো আপোনালোকে লৈ ল'ব। মই নটো চেৰিফ বল্ট যিটো লিখা আছে এইটো মই লৈছোঁ। লোৱাৰ পিছত আপোনালোকে ৰাইটত ক্লিক কৰি দিব। এতিয়া আপোনালোকে তলত যাব। এতিয়া দেখুৱাইছে বেকগ্ৰাউণ্ড কালাৰ যিটো লিখা আছে ইয়াতো আপোনালোকে অন কৰি দিব। ফুল হোৱাইট বেকগ্ৰাউণ্ড যিটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত মই অলপ ডাঙৰ কৰি লৈছোঁ। ইয়াতে আপোনালোকে লিখাটো ইয়াত বহাই দিব। ইয়াত লিখাটো বহাই দিব। বহুৱাৰ পিছত আপোনালোকে ইয়াত টানি দিব। টানি দি এতিয়া আপোনালোকে দেখি পাইছে ডিলেটৰ ওপৰত যিটো চাবিৰ নিচিনা যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে প্লাছৰ নিচিনা অপশ্যন দেখি পাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এই লিখাটো আপোনালোকে ইয়াত টানি আনি দিব। টানি আনি ইয়াত বহাই দিব। পিছত আপোনালোকে ৰাইটত ক্লিক কৰি দিব। এতিয়া আপোনালোকে দেখিব যে লিখাটো দেখুৱাইছে ৰানিং টেক্সট হৈ গৈছে, দৌৰি গৈ আছে। ইয়াতে আপোনালোকে যদি আৰু স্পীড কৰিব বিচাৰে তেনেহ'লে এইটো অলপ সৰু কৰি দিব। এতিয়া দেখিব যে আপোনালোকে কিমান লিখাটো স্পীড হয়। দেখুৱাইছে অলপ স্পীড হৈছে। আৰু যদি লিখাৰ ৰানিংটো যদি অলপ শ্ল' কৰিব বিচাৰে তেনেহ'লে ডাঙৰ কৰি দিব। ডাঙৰ কৰি ভিডিঅ'টো মই আপোনালোকক আকৌ দেখাই দিছোঁ। এতিয়া দেখুৱাইছে লাহে লাহে গৈ আছে। এনেকৈ আপোনালোকে ভিডিঅ'ত ৰানিং টেক্সট লগাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দি দিয়ক আৰু এনে ধৰণৰ ভিডিঅ' সকলোৰে আগত পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটোত এটা ক্লিক কৰি দিয়ক।